হেল্ল' এভৰিৱান, আজি বনাই আছোঁ ইণ্ডিয়ান গ্ৰেভি। তো ৰেষ্টুৰেণ্টত কেনেকৈ গ্ৰেভি বনোৱা হয় তো আপোনালোকক সেইটো দেখুৱাম আজি। তো ইয়াতে লৈছোঁ মই 6টা বিলাহী, 6টা পিঁয়াজ, তাৰপিছত লৈছোঁ নহৰু বাকলিটো আছে, ভালদৰে মই সেনেকৈ গুচোৱা নাই একদম, কাৰণ বাকলিটো বহুত ভিটামিন থাকে। তাৰপিছত লৈছোঁ ইয়াতে আদা, আৰু ইয়াতে লৈছোঁ জ্বলা। তো বিয়াতগি জ্বলা হয় এইটো, আপোনালোকে কালাৰৰ কাৰণে লৈছোঁ, আপোনালোকে যদি ইউজ কৰিব নিবিচাৰে তো নকৰিলেই হ'ল, একো প্ৰব্লেম নাই। দেন ইয়াতে লৈছোঁ কাজু আৰু মগজ, দুইটাই লৈছোঁ, আপোনালোকে যিকোনো এটা ল'ব পাৰে। তো কাজু আৰু মগজত বহুত লেতেৰা থাকে, তো এইটো ভালদৰে গৰম পানীত 2বাৰ 3বাৰ ভালদৰে ধুই ল'ব, তো তেতিয়া ভালদৰে লেতেৰাখিনি গুচি যাব। তো গুটিখিনিকে আমি ইয়াতে বইল কৰি দিম। ইয়াতে বিলাহী আৰু পিঁয়াজ একে পৰিমাণে ইউজ কৰি আছোঁ, তো আপোনালোকে যদি বিচাৰে তো বিলাহীটো বেছিকৈ ল'ব পাৰে আৰু পিঁয়াজটো কমাও দিব পাৰে, আৰু বিয়াতগি জ্বলাৰ জেগাত আপোনালোকে কেঁচা জ্বলাও ল'ব পাৰে, একো কথা নাই। আৰু গোটেইখিনি যেতিয়া ভালদৰে বইল হ'ব, তাৰপিছত যেতিয়া আমি গ্ৰেভিটো বনাম তো ট্ৰাই কৰিব যাতে ডাঙৰ এটা বাচন লয় আৰু তলপিনে যোনটো বাচনটো অকণমান মোটা থাকে, তো সেনেকুৱা বাচনে ইউজ কৰিব, কাৰণ কিয় তলৰ পিনে হয়তো লাগি যাব পাৰে আৰু বনোৱাতে বহুত চিটিকা পৰে, তো সেইটো খেয়াল ৰাখিব। এতিয়া বিলাহীটো চাব বইল হোৱাৰ পিছত যে বিলাহীটো স্কিনটো যদি এনেকৈ ওলাই আহিছে, তেতিয়া গম পাব যে বিলাহীটো ভালদৰে গোটেইখিনি ভালদৰে আমাৰ বইল হৈ গৈছে। তো বাকী একো চোৱাৰ দৰকাৰ নাই। এতিয়া বনাম আমি মছলা। তো মছলা বনাবৰ কাৰণে ইয়াত লাগিব 1 চামুচ জিৰা, 1 চামুচ চফ, অকণমান পাঁচফোৰণ, তেজপাত, ইলাচি, লং, দালচেনি, আৰু ইয়াতে লৈছোঁ ধনিয়া। তো ধনিয়াটো আপোনালোকে বেলেগকৈ পিচি ল'ব। ইয়াতে লৈছোঁ অকণমান ষ্টাৰ এনিছ আৰু জাবিত্ৰী আৰু জায়ফল। তো জায়ফলটোৰ গুটিটো ভালদৰে ভাঙি পেলাই ওলাই ল'ব, আৰু গোটেইখিনিকে ভালদৰে ল' ফ্লেমত ভালদৰে অকণমান গৰম কৰিব, বেছি গৰম নকৰিব, জ্বলাই নিদিব। তো ভালদৰে যেতিয়া গৰম হ'ব তো হাতেৰে চুব পৰাকৈ গৰম কৰিব, যাতে আমি হাতেৰে এনেকৈ চুব পাৰোঁ। তো সেনেকুৱা হিচাপতে গৰম কৰিব। গৰম হোৱাৰ পিছত আমি ইয়াতে 2টা আৰু ইনগ্ৰিডিয়েণ্ট ল'ম, সেইটো হ'ল জালুক। তো ইয়াতে লৈছোঁ জালুক, মানে গোটা জালুকেই আছিলে, সেইটো মই ভালদৰে পিচি লৈছোঁ। তাৰপিছত লৈছোঁ কাছুৰি মেথি, পাউডাৰ বনাই লৈছোঁ। এই মেইন ইনগ্ৰিডিয়েণ্ট সেইটো হ'ল মেগী মছলা। তো মেগী মছলাটো ইয়াতে দি দিব, গোটেইখিনি মছলাখিনি যদি পিছা হ'ব। ইমানখিনি চিক্ৰেট কোনো নকয় আপোনালোকক, তাৰ কাৰণে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অকণমান। তো গোটেইখিনিকে ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছত গোটেইখিনি হৈ গ'ল, আমাৰ বইল হৈ গ'ল, মছলা হৈ গ'ল। এতিয়া আমি বঢ়িম কেৰাহীলৈ। এতিয়া লৈছোঁ কেৰাহীতে তেলটো অকণমান যেতিয়া গৰম হ'ব, ইয়াতে দিম হালধি, দিম ৰেড চিলি পাউডাৰ দিছোঁ, গৰম মছলা যোনটো পিচি লৈছোঁ সেইটো দিছোঁ ইয়াতে। তাৰপিছত দিম ইয়াতে ধনিয়া পাউডাৰ, কাছুৰি মেথি পাউডাৰ আৰু জালুকৰ গুড়ি। তো গোটেইখিনি ভালদৰে দি পেলাই ইয়াতে মিক্স কৰি ল'ব। ইমানো বেছি জ্বলাই নিদিব, কাৰণ জ্বলি গ'লে গ্ৰেভিটো বেয়া হ'ব। তো এতিয়া অকণমান মিক্স কৰি পেলাই ইয়াতে দিব পিউৰিখিনি, যোনখিনি পেষ্টখিনি বনাইছিলে বিলাহী আৰু পিঁয়াজৰ। তো ইয়াতে দি পেলাই ভালদৰে এইটো মিক্স কৰি ল'ব। ইমান পটককৈ মিক্স নহয়, তো মোৰ এইটো মিক্স কৰাতে টোটেল 10 মিনিট লাগি গৈছিলে এইটো মিক্স কৰাতে। তো ভালকৈ মিক্স কৰি ল'ব এইটো। তো আপোনালোকক কৈ দিওঁ, আপোনালোকৰ ঘৰত যদি তেনেকুৱা ডাঙৰ বাচন আছে তাতহে বনাব। মোৰ ভিডিঅ' বনাইছোঁ কাৰণে মই সৰু বাচনত বনাইছোঁ, নহ'লে মই ডাঙৰ বাচনতে বনাওঁ। তলপিনে য'ত মতা থাকে, ডেক্সি বা গামলা, তেনেকুৱা বাচনেই ইউজ কৰিব আপোনালোকে। তো এইটো ভালদৰে এতিয়া মিক্স কৰি ল'ব। এনেকুৱা এটা বইল এটা আহিব লাগিব। তো এই বইলটোৰ কাৰণে দেখিছে কেনেকৈ চিটিকি আছে, তো বহুত জেগাত চিটিকি যায়, এনেকৈ বহুত দূৰলৈকে চিটিকি যায়। তো সেইটোৰ কাৰণে ডাঙৰ বাচন লাগে। তো এতিয়া দিব লাগিব কাজু আৰু মগজৰ পেষ্টটো। তো ইয়াতে কাজু আৰু মগজৰ পেষ্টটো দি দিব। দিয়াৰ পিছতে আমি এইটো ভালদৰে মিক্স কৰি ল'ম। তো এইটো ভালদৰে মিক্স কৰি ল'ব। তাৰ লগতে আপোনালোকে এটা কথা কৈ দিওঁ, বহুত ৰেষ্টুৰেণ্টত কি কৰে, বহুত মানুহে কি কৰে, গ্ৰেভিটো যদি বনায় ৰেচিঅ'টো গম নাপায়, মানে ৰেচিঅ' এটা থাকে। এইটো ৰেচিঅ'টো কি হয় আপোনালোকে যদি বিলাহী আৰু পিঁয়াজ মিলাই পেলাই যদি 1 কেজি লয়, তেতিয়ালৈকে আপোনালোকে তেল ল'ব লাগিব ½ লিটাৰ, মানে 500 ml তেল ল'ব লাগিব। যদি 2 কেজি বিলাহী আৰু পিঁয়াজ লয়, মিলাই পেলাই লয় 2 কেজি পিঁয়াজ আৰু বিলাহী, তেতিয়া ল'ব লাগিব 1 লিটাৰ তেল। তো এইটোৱে ৰেচিঅ', ভালদৰে এইটো ৰেচিঅ'তে বনাব, আপোনাৰ গ্ৰেভিটো সদায় ভালেই হ'ব। তো মই এনেকৈ 3বাৰ 4বাৰ ঢাকনি উঠাইছোঁ লৰাইছোঁ, ঢাকনি উঠাইছোঁ লৰাইছোঁ। তো টোটেল মোৰ আধা ঘণ্টা লাগি গৈছে। তো যেতিয়া গম পাব তেলটো এনেকৈ ওপৰলৈ উঠি আহিছে, তেতিয়া গম পাব যে আপোনালোকৰ গ্ৰেভিটো ভালদৰে বনোৱা হৈ গৈছে। তো চাওক কি ধুনীয়াকৈ একদম কালাৰ এটা আহিছে, তেলটো ধুনীয়া ওলাই আহিছে। তেলটোৱে যোনটো আপোনালোকৰ গ্ৰেভিটো বহুত দিনলৈকে 3-4 দিনলৈকে ষ্ট'ৰ কৰোঁতে ভাল হয়। তো এইটো এটা কথা এটা আছে, আপোনালোকে কি কৰিব, যদি আপোনালোকে ফ্ৰিজত থৈ দিয়ে, তো তেনেকুৱা নহয় কি ফ্ৰিজত থৈ দিব আৰু এইটো সেনেকৈ ভালে থাকিব, তেনেকুৱা নহয়। আপোনালোকে কি কৰিব লাগিব, আজি ধৰি লওক ফ্ৰিজত থৈ দিছে, কালি আকৌ এইটো গৰম কৰিব লাগিব, গৰম কৰি ঠাণ্ডা হৈ পেলাই আকৌ থৈ দিব লাগিব। সেনেকৈ যদি গ্ৰেভিটো আপোনালোকে ডাইৰেক্ট ফ্ৰিজত থৈ দিয়ে, তো এইটোৰ টেষ্টটো নাইকিয়া হৈ যাব। গ্ৰেভি যদি আপোনালোকে ঘৰত বনাই থৈ দিয়ে, তো আপোনালোকৰ চব কাম ইজি হৈ যাব। আৰু ইণ্ডিয়ান ৰেষ্টুৰেণ্ট যিমান আছে চবেই এই গ্ৰেভিটো বনাই কেনে থৈ দিয়ে, আৰু চব কামতে এইটো ইউজ হয়। চব ভেজিটেবল যিকোনো চব্জি বনায়, পনীৰ বনায়, মাংস বনায়, চবতে ইউজ হয়। মাংস বনালে মাংসটো বইল কৰি ল'ব অকণমান, হয়তো ফ্ৰাই কৰি ল'ব অকণমান। তো বাছ আপোনালোকে ইয়াত দি দিব, গ্ৰেভি দিব, মছলা দিব, আপোনালোকৰ চিকেন ৰেডি। তো পনীৰটো বনাইছোঁ, পনীৰটো একেই, গ্ৰেভি দিছোঁ, মটৰ দিছোঁ,
মানে মটৰ পনীৰ বনাই আছোঁ। তো গ্ৰেভি দিছোঁ, মটৰ দিছোঁ আৰু মছলা পাতি অকণমানকৈ দি দিব, ধনিয়া দিব আৰু লাষ্টত যোনটো গ্ৰেভিৰ অকণমান ওপৰত তেলটো উঠি থাকে, তো লাষ্টত সেইটো গাৰ্নিচিঙৰ কাৰণে অকণমান দি দিব আৰু আপোনালোকৰ পনীৰ ৰেডি। তো এইটো বহুত টাইম ছেভিং হয় আপোনালোকৰ, যদি ঘৰত আলহী চালহী বেছি আহে তো এই গ্ৰেভিটো বনাই থৈ দিব, আপোনালোকক বহুত কামত দিব। তো ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে অকণমান লাইক আৰু শ্বেয়াৰ কৰি দিব। টিল দেন, গুড বাই।